Welcome back to Hidemi. Okay, আজি আমি এটা ক্লাছ এটা আৰম্ভ কৰিবলৈ গৈছো। ক্লাছটো এনেকুৱা ধৰণৰ হ'ব যে আমাৰ যিমানখিনি ষ্টুডেণ্ট আছে সকলোকে আমি এটা ট্ৰান্সলেচন এটা খুদিম কিয়নো কিমানখিনি ইমপ্ৰুভমেণ্ট হৈছে। আচলতে গোটেইখিনি ষ্টুডেণ্টৰ ইমপ্ৰুভমেণ্ট অলৰেডি হৈছে কাৰণ গোটেইকেইটা ষ্টুডেণ্টখিনি আমাৰ 8 আৰু 9 যদি আমি কম্পেয়াৰ কৰিবলৈ যাওঁ ক্লাছ 9 10 ৰ লগত অসমৰ মেক্সিমাম ষ্টুডেণ্টৰ যিটো সমস্যা ইহঁতৰ কিন্তু সেই সমস্যাটো বৰ্তমান নাই। ইহঁত কিন্তু 8 ৰ ষ্টুডেণ্ট কিন্তু গ্ৰামাৰ আৰু ইংৰাজী বুজি পায় বৰ্তমান। ওকে, ৰাবুল তোমাক এটা ধৰিম এবাৰ। তুমি কোৱাচোন মই যোৱাকালি চুলি কটুৱাইছিলোঁ। I had my hair cut yesterday. Good. I had my hair cut yesterday. Next, সুমু উঠাচোন। তুমি কোৱা মই চুলি কাটি আছোঁ। I am cutting my hair. I am cutting my hair. যেহেতু তুমি নিজে কাটি আছা, I am cutting my hair myself. Okay, good boy. ধুনু বাবা তুমি উঠাচোন। তুমি এনে শকত হৈ পেলাই গৈ আছা কোনো কথা নাই যে মই শকত হৈ গৈ আছোঁ। I am getting fat. I am getting fatter. Suppose day by day, দিনে দিনে বা I am gaining weight day by day. বেছি শকত নহবা আকৌ ভাৰী গ'লে দিগদাৰ হ'ব নহয়। বহা তুমি। ৰকি তুমি কোৱা ফুটবল হাতত আছে নেকি যে মই ফুটবল খেলিবলৈ আহিছোঁ। Good, I have come to play football. আমাৰ এইটো ক্লাছতে ৰকি 3টা মান আছে আৰু আজি বহুত কেইটা ষ্টুডেণ্ট অহা নাই। এই ভিডিঅ' কৰাৰ ভয়তে সিহঁত অহা নাই। এটা ৰকি গ'ল। নেক্সট ৰকি মই মোৰ চুলি কটুৱাই আছোঁ এবাৰ। I am having my hair cut. যিহেতু তোমাৰ চুলিকেইডাল বেলেগে কাটিছে আমি কি ইউজ কৰিছোঁ হেভ। I am having my hair cut. ৰমান আজি বৰ গৰম। It is very hot today. Good, it is very hot today. কিন্তু আমি কিয় লিখা নাই যে টুডে ইজ ভেৰি হট ক'ব মানে ৰাবুল টুডে ইজ ভেৰি হট আমি কিয় কোৱা নাই কাৰণ subject ইয়াত কোনো নাই। য়েছ টুডেটো ছাবজেক্ট হ'ব নোৱাৰে হয়নে টুডেটো ইয়াত কি হৈ আছে এডভাৰ্ব গুড ভেৰি গুড কাৰণ ছাবজেক্ট হ'বৰ কাৰণে কি লাগিব নাউন বা প্ৰনাউন এইটো এটা ৰকি গুড ই আকৌ আমাৰ হাউ টু ট্ৰেইন ইয়ৰ ড্ৰেগনৰ যিটো নেকি ড্ৰেগন আছে তেনেকৈ হাঁহি থাকে হয়নে অ'কে অ'কে ৰকি কোৱাচোন তুমি এইটো কি বুলি কয় কি ধৰিম তা কোৱাচোন এন্ধাৰ হৈ আহিছে ইট ইজ গেটিং ডাৰ্ক এন্ধাৰ হৈ আহিছে ভেৰি গুড থেংক ইউ ছ' মাছ এইটো আছিলে আমাৰ ভিডিঅ' ঐ ভকলং কিবা কবি নেকি